বড'লেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক লৈ কেন্দ্ৰ কৰি পেলাই যিখিনি সমস্যা চলি আছে এইটো ইউনিভাৰ্চিটিৰ কাৰণে ভাল নহয়। আৰু এনেকুৱা পৰিৱেশটো গোটেই ইণ্ডিয়াত দেখিছে আৰু ইউনিভাৰ্চিটিটোৰ ভাৱমূৰ্তি যথেষ্ট নষ্ট হৈছে। আৰু যিবিলাক প্ৰটেষ্ট বা প্ৰতিবাদ চলি আছে সেইটো অমূলকো নহয়, তাত বহুতখিনি কাৰণ দেখা গ'ল। যেনেকৈ CM ভিজিলেন্স নামি গ'ল, কিছুমান ফাইল আজি ষ্টাডি কৰা হ'ল, আৰু VCৰ এগেইনষ্টতে এটা তদন্ত চলি আছে। সেই মানুহজন এতিয়া VCৰ চেয়াৰত বহি পেলাই ইউনিভাৰ্চিটি পৰিচালনা কৰাটো নৈতিকভাৱে ঠিক নহয়। মইতো ভাবোঁ যে VC মহোদয় আইনৰ আওতাত অহাৰ পিছত ট্ৰায়েল আৰু কোৰ্টে যি বিচাৰ দিয়ে, কি পানিছমেণ্ট দিয়ে বেলেগ কথা, কিন্তু নিজৰ ইমেজ আৰু ইউনিভাৰ্চিটিৰ ইণ্টাৰেষ্টটো লৈ পেলাই তেওঁ নিজে গুচি যোৱাটো ভাল মই ভাবোঁ। আজিৰ দিনত গভমেণ্ট VCক ডাইৰেক্ট মানে ষ্টেট গভমেণ্টে কোনো ডিচিশ্যন নলয়, গভৰ্ণৰে ল'ব লাগে। তেওঁ ৰিটায়াৰ হ'বলৈ বেছি দিনো নাই, কিমানমানেই আছে। এতিয়া সন্মান সহকাৰে যদি মোৰ এগেইনষ্টত কিবা যদি কেলেংকাৰী ওলাল আৰু মোৰ বিৰুদ্ধে যিটো তদন্তই চলি আছে CM ভিজিলেন্সৰ, নৈতিকভাৱে এই পদত থাকি পেলাই কাম কৰাটো ঠিক নহয় বুলি তেওঁ নিজে মানে যদি গুচি যায়, মানুহে সন্মান দিব তেওঁ। কিন্তু আখৰ গছভাৱে যদি বহিয়ে থাকে, আজি তাৰ প্ৰতিবাদত আন্দোলন চলি আছে, এই আন্দোলনটো চলি থাকিব। ইউনিভাৰ্চিটিত বহুতখিনি মানে ইণ্টাৰেষ্টটো খুব ক্ষতি হ'ব। ইউনিভাৰ্চিটিৰ ছাত্ৰৰ কাৰণে তেখেতে গুচি যোৱাটো ভাল।